আজি গৈ আছো এটা বিশেষত্ব থকা ভিডিঅ' ব্লগ বনাবৰ কাৰণে। হেল্ল' বন্ধুসকল, আমি আজি যাম অসমৰ সীমান্তৱৰ্তী অঞ্চল মেঘালয়। অসম পাৰ হৈ মেঘালয়লৈ যাম। চাই থাকক মোৰ এই ব্লগ। এনেহ'লে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, মই এতিয়া উপস্থিত হ'লোহি আমপ্ৰি নদীৰ এই দলঙৰ ওপৰত। এই নদীটো আমপ্ৰি নদীটো হৈছে অসম আৰু মেঘালয়ৰ সীমা নিৰ্ধাৰণ কৰা নদী। Abu, puma do, ikut injong, dora, thol the injong. Oh hansurong ke do, aro, hansurong. Jokona ta injong. Hey, amane ami karbi bakhar kotha koi asu, amane abuk sudisu je আপোনালোকে আর খেতি কৰিছে, ঠিক কি আছে আপোনালোকৰ আৰত মানে ঝুমকিটিত কি আছে সুধিছো। কাৰ্বি, তিৱা, বড়ো আমাৰ অসমত যিবিলাক মানে জনজাতি আছে তেওঁলোকে মানে মুখ্য খেতি কি আগতে বৰ্তমান প্ৰায় কমি গৈছে। বৰ্তমান সময়ত প্ৰায় কমি গৈছে। আগতে কি কৰিছিলে? ঝুম খেতি কৰিছিলে, ঝুম কাল্টিভেশ্যন। এই ঝুম কাল্টিভেশ্যন তাত ধানটো মুখ্য। অসমত বাস কৰা জনজাতীয়সকল মূলতঃ কৃষিজীৱী। আজি এই ভিডিঅ' ব্লগটোত মই ঝুম খেতি আৰু জবক খেতিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। ঝুমতলীয়ে হৈছে কাৰ্বিসকলৰ জীৱন ধাৰণৰ আৰু সামাজিক সাংস্কৃতিক বিকাশৰ আধাৰস্থলী তথা জীৱন দৰ্শনৰ প্ৰকৃত প্ৰতিচ্ছবি। মানে কি এটা আমাৰ সাধু যেন লাগিব। মানে ঝুমখেতিও আমাৰ অসমৰ পৰা জনজাতীয় সমাজৰ পৰা প্ৰায় নোখোৱা নিশেষ হৈ যাব। আৰু এতিয়া পাহাৰত হ'লেও প্ৰায় 2-3 ঘৰহে মানুহখিনি 2-3 ঘৰহে মানে কি ঝুমখেতি কৰে। আৰু পাহাৰৰ মানুহ আহি পালোঁ, আমাৰ সম্পৰ্কীয় ঘৰত আহি পালোঁ, ভাগিনৰ ঘৰত। আমাৰ চিনাকি আছে, আমাৰ একেবাৰে আলহী। খবৰ মেঘালী Nemenku mana sini nih? Kuliah asape. Asape oh kuliah asape oh asape anak mama nih ke. Oh asap itu nih anali sini. Nozor mama aku datang. Nozor mama. Anak iPad nih iPad nih papen anak asape nih anak iPad korde bukan. Kita ada merah mana lah? Kita ada mau hina. Kedoa lu bercetak manta hen. তাৰপিছত এতিয়া নিশ্চুকুৰে এতিয়া ফল লগাৰ সময়ত এতিয়া চাবৰ কাৰণে আহিলোঁ। আজি চাহৰ লগত প্ৰথম পৰাভাত। অ'কে, আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু দিনে আমার ভাগিনোর দোকান এয়া ভাল দোকান দিছে। কম্পিউটার আছে, জেরক্স মেশিন। কি স্কুলত পঢ়া তোমালোকে? স্কুল আমেন কাৰ্বি স্কুল।
হ'লেই প্ৰিয় বন্ধুসকল, এয়া হৈছে পুৰণা ঝুমতলি। ঝুম খেতি চপোৱাৰ পিছত এয়া কলগছ আৰু বাহুনি লগোৱা দেখা গৈছে। সৌৱা হৈছে ঝুমতলিৰ প্ৰথম অৱস্থা। পাহাৰৰ গছ বন কাটি ধুনীয়াকৈ চাফা কৰি জুই লগাই দিয়া হৈছে। এতিয়া বৰ্তমান পূৰা চাফা কৰি লোৱা হৈছে। কেইদিনমানৰ পিছত ধানৰ বীজ সিঁচিব। যুৱ প্ৰজন্মসকলে প্ৰায় ঝুম খেতিৰ বিষয়ে নাজানে, গতিকে যিসকল নাজানে তেওঁলোকৰ কাৰণে ঝুমতলিত কি কি খেতি কৰা হয় মই কৈ দিছোঁ। ঝুমতলিত ধানৰ উপৰিও আদা, কচু, কোমোৰা, কেৰেলা, বাঙি, তিল, কণী ধান, জিকা, ভোল আদি বছৰটোৰ কাৰণে উৎপাদন কৰি লোৱা হয়। আৰু কেইটামান কথা কৈ থ'লে ভাল হ'ব যে আমাৰ ডিমুৰিয়াত বসবাস কৰা কাৰ্বিসকলে ঝুম খেতি কৰি পেলাই তাৰ পৰৱৰ্তী বছৰত তাতে ৰবৰ লগায়, বাহনি লগায়, আনহাতে কলগছ, তামোল গছ, কমলা গছ ৰুই পেলাই ধুনীয়াকৈ প্ৰকৃতিখনক সেউজীয়া কৰি ৰখাত তেওঁলোকে মুখ্য ভূমিকা পালন কৰিছে। এয়াই হৈছে আমাৰ ডিমুৰিয়াৰ কাৰণে গৌৰৱৰ কথা, ভাল কথা, প্ৰকৃতিখনৰ কাৰণে ভাল কথা। গছ বন কাটিছে যদিও পৰৱৰ্তী পৰ্যায়ত ধুনীয়াকৈ সেউজীয়া কৰি ৰখাইছে আমাৰ পৰিৱেশ। সেয়া নিজৰাৰ পৰা অহা এইটো এটা বাহিৰে মানে কিন্তু পানী আহি আছে। কোনোবাই যদি ৰাস্তাৰে আহি থাকে পানী পিয়া লাগিলে মানে এনেকৈ খাই পেলাই গুচি যায়গৈ। ভাগৰ লাগে কেতিয়াবা এনেকুৱা আৰু। মই খাই চাওঁ, নিজৰাৰ পানী খাই চাওঁ। চাফা আৰু অলপ বীজাণু টিকিব পাৰে, তথাপি মানে প্ৰব্লেম নাই, মানুহ নকৰে। আন এখন ঝুমতলিত মই সোমালোঁ। কচু আছে, কেৰেলা আছে, তিতা কেৰেলা। টেঙামৰা আৰু দেখাইছে তিল। বিহুৰ পিঠা বনালে, আমিতো জানে বিহুৰ পিঠা বনালে তিলৰ লগত, তিলৰ লাড়ু, বিভিন্ন পিঠাৰ লগত যিটো তিল দিয়া হয়, তিল পৰিৱেশটো বহুত কষ্ট কৰি পেলাই আহিলোঁ যদিও মানে ভাল লাগিছে আৰু। এতিয়া চলাইছে বিটু, মানে মোৰ চলাই ভাগৰ লাগি গ'ল। মানে মোৰ চলাই ভাগৰ লাগি গ'ল, আনহাতে বিটুৰ উঠি টপিনা বিষাই গ'ল। ঝুম খেতিৰ লগে লগে প্ৰায় সমসাময়িক এটা খেতি হৈছে যে চবক ধান বুলি কোৱা হয়, চবক খেতি। এই চবক খেতিটো আমাৰ অসমীয়াৰ যিটো শালি খেতি আৰু ঝুম খেতি শেষ হোৱাৰ পিছতে চবক খেতিটো কাটিব পাৰে, চবক ধানটো কাটিব পাৰে। প্ৰায় চবক ধানটো কাটোতে মানে আমাৰ অসমীয়াৰ যিটো শালি খেতি, এই শালি খেতিৰ সময়তে কাটে। এতিয়া মানে পকা নাই, অলপ পকিব আৰু আমাৰ। হেল্ল' বন্ধুসকল, তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে, এই ব্লগ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টাটো দবাই দিব আৰু তেতিয়াহে আপোনালোকে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'বিলাক পাব। তেতিয়াহে মোৰো ভাল লাগিব, মানে ভাল ভিডিঅ' কৰিবৰ কাৰণে, আপোনালোকৰ সহায় সহযোগৰ অবিহনে কাম কৰিব নোৱাৰিম। মোৰো ভাল লাগিব, ভাল লাগিলে কাম এটা কৰিবৰ কাৰণে ইনস্পাইৰেশ্যন পোৱা যায়, মানে ভাল মানে কি মনত কিবা এটা জোচ পোৱা যায় কাম কৰিবৰ কাৰণে। অ'কে, আজিলৈ বাই বাই, থেংক ইউ।